আজি আজি কি হবাৰো বৰ মনত পৰিছে মোৰ হাসিবই সাতটা বয়সৰ মই যে এটা খুব কৰিও লাভ কৰা নাই আজি মই যি কেইটা দান কৰিলো তাই কেইজনীয়ে অতি দুৰ্ভগীয়া নাৰী সেয়েহে মই তেওঁলোকৰ পৰা খুব কৰি এটা ল'ব কিনি আনিছিলো তই মোৰ লোকচান কৰি দিছ সঁচা কথা কওঁ মোৰ মুদ্ৰাবিলাক ক'ত লুকাই থৈছ মই বিশ্বাস কোৱা নাই মোৰ হাতত একোৱে নাই ডাঙৰীয়া মই বিশ্বাস কোৱা নাই মিছা কথা কৈছ
এইখন শ্মশান কিন্তু তুমি মনাশৰটো নিজে লৈ আহিলা যে তোমাৰ জানো কোনো আত্মীয় স্বজন নাই? বাৰু গাড়ী প্ৰথমে মোক শ্মশানৰ কৰ আদায় দিয়া, তেতিয়াহে মই তোমাৰ পুত্ৰৰ ঘৰটো দাহ কৰিব পাৰিম। মুদ্ৰা নাই? মই তোমাক কি ভয় কৰিম? মোৰ প্ৰভুৰ আদেশ, মই বিনা মুদ্ৰাত তোমাৰ ঘৰটো মই দাহ কৰিব নোৱাৰো। সেয়ে প্ৰথমে মোক শ্মশানৰ কৰ আদায় দিবই লাগিব। মোক ক্ষমা কৰিব লাগে। তাৰমানে আপুনিও মোক কৃপা নকৰে? হ'ব, হেই কাশীৰাম, তোমাৰ এই পুণ্য আশ্ৰমতে মই মোৰ পুত্ৰক নদীত শিৱ উটুৱাই তোমার পুত্র হত পরে দাহ করে দিয়া। এসে তোমার পুত্রের বাড়ি কেনেকৈ মৃত্যু
বাচ্চা ও বাচ্চা তাই এতিয়া মোৰ মুখৰ পৰা যাবই লাগিব বাচ্চা ও বাচ্চা তাই মোক এৰি থৈ যাবই লাগিব না না
বাঁচাব